যুৱক-যুৱতীসকলৰ মানে কি বুলি কয় তেওঁলোকৰ নিযুক্তিৰ কাৰণে কেবিনেটে এখন কমিটি গঠন কৰি দিছিলে আৰু সেই কমিটিত মই চেয়াৰপাৰ্চন হিচাপে মোক দিছিল আৰু আমাৰ 5জন তাত চিফ ছেক্ৰেটাৰী আছে আৰু 4জন বিভাগৰ জ্যেষ্ঠ তেওঁলোকৰ মানে বিষয়াসকল আছে। ইতিমধ্যে আমি সকলো বিভাগক আমাৰ ৰাজ্যখনত প্ৰায় 57টা বিভাগ আছে। এই 57টা বিভাগত যিমান খালী পদ আছে সেই খালী পদৰ আমি তালিকাবিলাক আমাক দিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু লগতে যদি কোনোবা এটা বিভাগত অতিৰিক্তভাৱে নতুন পদ সৃষ্টি কৰি পেলাই তাত আমি নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি সেইবিলাকো তেখেতসকলক বিচাৰিছোঁ। ইতিমধ্যে প্ৰায় 80,000 খালী পদ আমি প্ৰপ'জাল আমি পাইছোঁ আৰু বাকী 20,000 পাবলৈ বাকী আছে। আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ অতি সোনকালে যাতে এইখিনি আমাক যিমানখিনিৰ 1 লাখৰ ভিতৰত গোটেইখিনিয়ে যাতে তেওঁলোকে আমাক তালিকাখন দিয়ে আৰু তাৰপিছত আমি কেনে পৰ্যায়ত এই লোকসকলক মানে নিযুক্তি প্ৰদান কৰা হ'ব তাৰ কাৰণে এখন মই সৰু চাব কমিটি কৰি দিছোঁ। আমি প্ৰচিডিঅ'ৰবিলাক চাম কাৰণ আপোনালোকে জানে যে বিভাগবিলাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ বিভাগ আছে। এতিয়া আমি যদি ইঞ্জিনিয়াৰিং বিভাগৰ কাৰণে আমি পদ নিযুক্তি দিব লাগে তেওঁৰ কাৰণে চিলেকশ্যন প্ৰচিডিঅ'ৰটো অলপ সুকীয়া হ'ব। তেনেধৰণে জেনেৰেলবিলাকৰ যিবিলাক কেটেগৰী আছে তাৰ কাৰণে নিযুক্তি হ'লে কিছু সুকীয়া হ'ব। এই গোটেই কথাবিলাক আমি চালি জাৰি চাই আছোঁ। এতিয়া যদি আমি স্বাস্থ্য বিভাগত নিযুক্তি দিব লাগে তেতিয়াহ'লে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কিছু সুকীয়া হ'ব। ইয়াত কিছু আচলতে কাৰিকৰী বহুতো কথা চাব লগা আছে। সেইকাৰণে গোটেইখিনি কথা চালি জাৰি চাই নাই 100% হোৱা নাই। এতিয়াও আমি আচলতে প্ৰচিডিঅ'ৰটোত আমি বিভাগবিলাকক মানে প্ৰথমে আমি আইডেণ্টিফাই কৰিব দিছোঁ পদখিনি। শতাংশ কথা কোৱা নাই, প্ৰচিডিঅ'ৰটো আৰম্ভ হৈ আছে। আমি তেওঁলোকক 1 লাখৰ ভিতৰত ভেকেঞ্চি ষ্টেটাছটো মই কৈছোঁ আপোনালোকক যে 80,000 আচলতে এক্সিষ্টিং ভেকেঞ্চি পোষ্ট তেওঁলোকে থকা বুলি আমাক এটা ৰিপৰ্ট দিছে। বাকী যিখিনি থাকিব 20,000 নতুন পদ সৃষ্টি কৰিব আমি লাগিব। গোটেই প্ৰক্ৰিয়াটো আমি চালি জাৰি চাই আছোঁ যে গোটেই প্ৰক্ৰিয়াটো আমি 1 লাখ নিযুক্তি কৰিব পৰা মানে প্ৰক্ৰিয়াটো মানে শেষ হোৱাৰ লগে লগে আমি বাকী নিযুক্তি প্ৰক্ৰিয়ালৈ আমি যাম। অনলাইন কথাটো হৈছে 1 লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ মানে কি বুলি কয় তেওঁলোকৰ নিযুক্তিৰ কাৰণে কেবিনেটে এখন কমিটি গঠন কৰি দিছিলে আৰু সেই কমিটিত মই চেয়াৰপাৰ্চন হিচাপে মোক দিছিল আৰু আমাৰ 5জন তাত চিফ ছেক্ৰেটাৰী আছে আৰু 4জন বিভাগৰ জ্যেষ্ঠ তেওঁলোকৰ মানে বিষয়াসকল আছে। ইতিমধ্যে আমি সকলো বিভাগক আমাৰ ৰাজ্যখনত প্ৰায় 57টা বিভাগ আছে। এই 57টা বিভাগত যিমান খালী পদ আছে সেই খালী পদৰ আমি তালিকাবিলাক আমাক দিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু লগতে যদি কোনোবা এটা বিভাগত অতিৰিক্তভাৱে নতুন পদ সৃষ্টি কৰি পেলাই তাত আমি নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি সেইবিলাকো তেখেতসকলক বিচাৰিছোঁ। ইতিমধ্যে প্ৰায় 80,000 খালী পদ আমি প্ৰপ'জাল আমি পাইছোঁ আৰু বাকী 20,000 পাবলৈ বাকী আছে। আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ অতি সোনকালে যাতে এইখিনি আমাক যিমানখিনিৰ 1 লাখৰ ভিতৰত গোটেইখিনিয়ে যাতে তেওঁলোকে আমাক তালিকাখন দিয়ে আৰু তাৰপিছত আমি কেনে পৰ্যায়ত এই লোকসকলক মানে নিযুক্তি প্ৰদান কৰা হ'ব তাৰ কাৰণে এখন মই সৰু চাব কমিটি কৰি দিছোঁ। আমি প্ৰচিডিঅ'ৰবিলাক চাম কাৰণ আপোনালোকে জানে যে বিভাগবিলাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ বিভাগ আছে। এতিয়া আমি যদি ইঞ্জিনিয়াৰিং বিভাগৰ কাৰণে আমি পদ নিযুক্তি দিব লাগে তেওঁৰ কাৰণে চিলেকশ্যন প্ৰচিডিঅ'ৰটো অলপ সুকীয়া হ'ব। তেনেধৰণে জেনেৰেলবিলাকৰ যিবিলাক কেটেগৰী আছে তাৰ কাৰণে নিযুক্তি হ'লে কিছু সুকীয়া হ'ব। এই গোটেই কথাবিলাক আমি চালি জাৰি চাই আছোঁ। এতিয়া যদি আমি স্বাস্থ্য বিভাগত নিযুক্তি দিব লাগে তেতিয়াহ'লে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কিছু সুকীয়া হ'ব। ইয়াত কিছু আচলতে কাৰিকৰী বহুতো কথা চাব লগা আছে। সেইকাৰণে গোটেইখিনি কথা চালি জাৰি চাই নাই 100% হোৱা নাই। এতিয়াও আমি আচলতে প্ৰচিডিঅ'ৰটোত আমি বিভাগবিলাকক মানে প্ৰথমে আমি আইডেণ্টিফাই কৰিব দিছোঁ পদখিনি। শতাংশ কথা কোৱা নাই, প্ৰচিডিঅ'ৰটো আৰম্ভ হৈ আছে। আমি তেওঁলোকক 1 লাখৰ ভিতৰত ভেকেঞ্চি ষ্টেটাছটো মই কৈছোঁ আপোনালোকক যে 80,000 আচলতে এক্সিষ্টিং ভেকেঞ্চি পোষ্ট তেওঁলোকে থকা বুলি আমাক এটা ৰিপৰ্ট দিছে। বাকী যিখিনি থাকিব 20,000 নতুন পদ সৃষ্টি কৰিব আমি লাগিব। গোটেই প্ৰক্ৰিয়াটো আমি চালি জাৰি চাই আছোঁ যে গোটেই প্ৰক্ৰিয়াটো আমি 1 লাখ নিযুক্তি কৰিব পৰা মানে প্ৰক্ৰিয়াটো মানে শেষ হোৱাৰ লগে লগে আমি বাকী